মোৰ হাজবেণ্ড এইখন আৰবান স্কুল আপোনালোকে দেখিছেনে পুৰণা স্মৃতিবোৰ আজি আকৌ ঘূৰাই ল'বলৈ আহিছে নেকি হাজবেণ্ডে মই নাজানো বাট মোক মানে কৈছে আৰু মই ইয়াতে পঢ়া স্কুলৰ লগতে এয়া পাৰ্কত এণ্ট্ৰি কৰিছোঁ এতিয়া ভিতৰতে এইফালে টিকেট লৈছোঁ দাদাৰ পৰা কেইটকাকৈ দাদা 30 টকা অঁ এয়া পাৰ্কৰ ভিতৰত এণ্ট্ৰি কৰি দিলোঁ কেনেকুৱা লাগিল অলপ পাৰ্কত সোমাই যাওঁ চাইমাও মানে টাইম স্পেণ্ড কৰিব পাৰি স্বাগতম জনাইছোঁ মই আজি পাৰ্ক এখনত সোমাইছোঁ এই দুদিন আছিলোঁ বাৰ ঘৰত বৰিং হৈ গৈছোঁ ভাবিলোঁ যে পাৰ্কত সোমাই অলপ এনজয় কৰোঁ আৰু চাইমা পিটিৰো টাইম স্পেণ্ড হ'ব সেইটো কাৰণে আহিলোঁ সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল হয় আপোনালোকো আহিব আৰবান স্কুলৰ ফ্ৰণ্টত আছে এইখন পাৰ্ক আপোনালোকে আহিব চৰকাৰী আৰবান স্কুল আপোনালোকে চাগে নিশ্চয় গম পায় যোন মানে নগাঁৱৰ হয় চিনিটো নিশ্চয় পায় আহিব আপোনালোকেও ভাল লাগে নাইটত চাগে আৰু বেছি ভাল লাগিব পাৰ্কত সঁচাকৈ পাৰ্কত এনেও ইভিনিঙত বেছি ভাল লাগে কিন্তু এতিয়া ইমান এটা ভাল নালাগে এয়া দেখিছেনে বাৰু আপোনালোকে নিউ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড এয়া এনজয় কৰি আছে এনজয় মুমেণ্ট আজিৰ কাৰণে বাট সৰুতে যেনেকৈ মই এনেকৈ জুলিছিলোঁ এতিয়া আৰু মই হাজবেণ্ডৰ লগত এনেকৈ মানে আজি এনজয় কৰিছোঁ এনেকৈ জুলিছোঁ ফাৰ্ষ্ট টাইম আমাৰ বেটি এটা এইটো চাইডে আছে বেটিয়েও হেৰি কৰি আছে তাতে এইফালে আমাৰ বেটি কেনেকৈ আছে বেটি ভাল লাগিছেনে জাপ মাৰি দিয়া জাপ মাৰি জাপ মাৰা পাৰ্কত সোমালে সঁচাকৈ শৈশৱৰ স্মৃতিবোৰ বহুত বেছি মনত পৰে হাজবেণ্ড আছে মনে মনে কৈছোঁ মানে জোৰত কোৱা শুনিব না বহুত বেছি মনত পৰে এইবিলাক মানে সঁচাকৈ টাইমবোৰ কেনেকৈ যে যায় কেনেদৰে যায় গমেই পোৱা নাযায় বহুত বেয়াকৈ এনজয় কৰিছে দেই নাপায় কিন্তু দেই মই যাতে এনেকুৱা হয় তেতিয়াতো মইতো এনেকৈ কৰিলোঁ হয় ন বেলেগৰ দেখি এতিয়া জ্বলিলেতো নহ'ব ন এইফালে দেখিছে কেনেকুৱা এনজয় কৰিছে এনজয় মুমেণ্ট বহুত বেছি ভাল লাগে এনেকৈ পাৰ্কত আহিলে মোৰ মাতো শুনা পাইছেনে নাই বাৰু মই নাজানিছোঁ বাট চিঞৰিটো ক'বলৈ নোৱাৰি ন